ভাড়াতীয়াৰ পত্নীক পলাই লৈ গ'ল নিজ ভাড়াঘৰৰ মালিকে। আজিকালি কিছুসংখ্যক বোৱাৰী কিমান নিষ্ঠুৰ হ'ব পাৰে আৰু কিমান নীলাজ হ'ব পাৰে এনেবোৰ ঘটনা দেখিলেহে গম পোৱা যায়। নিজৰ স্বামীক এৰি থৈ 2 বছৰীয়া শিশুক লৈ পলাই গ'ল ভাড়াঘৰৰ মালিকৰ সৈতে। জানিব পৰা মতে চলে নামৰ ঘৰৰ মালিকৰ ঘৰত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে বসবাস কৰিছিল এহাল স্বামী স্ত্ৰী। আগমনিৰ বাসিন্দা খাইৰুদ্দিন কোৰানী, তেওঁৰ পত্নী আৰু এটা সৰু ছোৱালী। যোৱা ৰাতি খাইৰুদ্দিনে বজাৰ কৰিবলৈ গৈছিল আৰু সেই সময়ত তেওঁৰ পত্নীয়ে ঘৰৰ যাৱতীয় বস্তু লৈ ভাড়াঘৰৰ পৰা সৰু ছোৱালীজনী আৰু নগদ 50,000 টকা লৈ পলাই যায় বুলি মত প্ৰকাশ কৰে খাইৰুদ্দিন কোৰানীয়ে। খাইৰুদ্দিন কোৰানীয়ে আগমনি থানাৰ OC মহোদয়ক অনুৰোধ কৰি কয় যে তেওঁৰ সৰু ছোৱালীজনীক উদ্ধাৰ কৰি দিব লাগে। কালি মই ইয়াৰ ঘৰত থৈ গ'লোঁ। এইটো মই ভাড়া থাকোঁ। মোৰ ঘৰত কাজিয়া কৰা মোৰ মাইকী আহি ইয়াতে ঘৰত ৰ'ল। এইবিলাক মই নাথাকাতে মোৰ মাইকী এই ঘৰৰ মালিক চলি নাম সি ঘৰ ভাড়া দিছিল। দিয়াৰ পিছত মই 2 মাহ পৰে আহিলোঁ। মোৰ মাইকী মাতি লৈ আহিল। অহাৰ পিছত আজি ঘৰৰ মালিক এই চলে সি ক'লে যে খাইৰুল কয় তোৰ মাইকীটোক মই ধুবুৰীত ৰাখিম। মই কিয় ৰাখিবি? মোৰ মাইকী মোৰ ঘৰত থাকিব, তই কিয় ৰাখিব কাৰণে সুধিছা? সেইটো কথা ক'লোঁ। কোৱাৰ পিছত পৰহি ক'লে মোক আৰু কালি মই গ'লোঁ। মোৰ মাইকী মই আহি খৰচ পাতি মোক ক'লে যে খৰচ পাতি লৈ আহ, কালদা বজাৰত যাই পিনে মই খৰচ পাতি লৈ আহিব গৈছোঁ। যাই পিনে আহি দেখোঁ মোৰ মাইকী নাই। আৰু মই শুনি পাওঁ যে এজন এই যে আমাৰ গাঁৱৰ সৰু ভাই হয়, আমাক চিনাকি আগৰ, সি ক'লে যে তোৰ মাইকী আৰু ঘৰৰ মালিক আহি তোৰ মাইকীক ওলাই দিলে আৰু সি তাতে বহি আছিল, লৈ যাব বিচাৰিছিল, লৈ গৈছে টটো দি। আৰু মই আগমনি থানাত এজাহাৰ দাখিল কৰিছোঁ। এইটো মোৰ ছোৱালী 2 বছৰ, মোৰ ছোৱালী আৰু মোৰ মাইকী পদ নিৰুদ্দেশ হ'ল, এইটো মোক লাগে। মই অফিচাৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ এইটো মোক লাগিব, নহ'লে মই SP ছাৰৰ তাত যাম, নহ'লে আগমনি। কালি মই এটা এজাহাৰ লিখিছোঁ আগমনি থানাত। মাননীয় OC ছাৰক মই এটা অনুৰোধ জনাওঁ যে মোৰ মাইকী নালাগে, মোৰ ছোৱালীটো মই যাতে বিচাৰি পাওঁ। ছাৰক মই অনুৰোধ জনালোঁ। মই নাজানো, এই ঘৰৰ মালিকে মোক পৰহি ক'লে যে কয় কি তোৰ মাইকীটোক মই ধুবুৰীত ৰাখিম। মই কৈছোঁ কিয় মোৰ ঘৰৰ মালিকে মই এইটো জানো যে ঘৰৰ মালিক আহিছিল। মোৰ আৰু এজন ভাই আছে, সি দেখিছিল। ঘৰৰ মালিক মোক ফোন কৰা নাই, মোক কোৱা নাই। শুনা মতে মই জানো ঘৰৰ মালিক আহি লৈ গৈছে। চলে এই ধুবুৰী যাব বুলি কৈছিল। ইয়াৰ আগতে কৈছিল তোৰ মাইকীটোক মই ধুবুৰী লৈ যাম। মই সেইটো নাজানো, কিন্তু মোক ক'লে যে তোৰ মাইকীক মই ধুবুৰী লৈ যাম। মই কৈছোঁ মই কিয় লৈ যাব? মোৰ মাইকী মই ভাত দিওঁ, কাপোৰ দিওঁ, ঘৰতে ৰাখোঁ। গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।